পুনৰ মই আহিলোঁ আপোনালোকৰ মাজলৈ অকণো তিতা নলগাকৈ অতি সহজভাৱে বনোৱা মিঠি শাকৰ উপকাৰী ৰেচিপিটো লৈ। এই ৰেচিপিটোৰ কাৰণে এমুঠি মিঠি শাক পৰিষ্কাৰ কৰি ধুই লোৱাৰ লগতে এটা ডাঙৰ চাই মাছৰ মূৰ ল'লোঁ। প্ৰথমে মই মাছৰ মূৰটো ভাজি ল'ম, সেয়ে গেছৰ এটা পেন উঠাই দিলোঁ। আৰু পেনটো গৰম হোৱাত ইয়াত মই প্ৰয়োজন অনুযায়ী সৰিয়হৰ তেল লৈ ল'লোঁ। তেল গৰম হোৱাত ইয়াত মই অকণমান নিমখ আৰু হালধি লৈ ল'লোঁ। হালধি আৰু নিমখখিনি লৈ মই ইয়াত মাছৰ মূৰটো লৈ ল'লোঁ। তাৰপিছত মাছৰ মূৰটো মই লৰাই ভাজি থাকিলোঁ। আৰু মাছৰ মূৰটো একেবাৰে মই ভালদৰে ভাজি ল'লোঁ। মাছৰ মূৰটো ভালদৰে ভজা হোৱাত মই তেলৰ পৰা উঠাই ল'লোঁ। মাছৰ মূৰটো মই ভজা দেখুওৱা নাই। আৰু মাছ ভাজি লোৱা তেলতে মই এটা নহৰু এৰুৱাই আৰু আধা চামুচ মই ক'লা জিৰা ইয়াত লৈ ল'লোঁ। আৰু লগতে দুটা ফালি লোৱা কেঁচা জলকীয়া মই ইয়াত লৈ ল'লোঁ। তাৰপিছত এইখিনি লৰাই দিলোঁ। আৰু ফুটিবলৈ ধৰাত মই মিঠি শাকখিনি কাটি ৰাখিছিলোঁ, সেইখিনি ইয়াত বহাই দিলোঁ। তাৰপিছত মিঠি শাকখিনি লৰাই মই অকণমান টাইম ভাজি থাকিলোঁ। অকণমান টাইম এনেকৈ লৰাই ভজাৰ পিছত শাকখিনি মোৰ লেৰেলি গ'ল। শাকখিনি লেৰেলি কমি যোৱাত ইয়াত মই প্ৰয়োজন অনুযায়ী নিমখ লৈ ল'লোঁ। নিমখখিনি লৈ এইখিনি পুনৰ মই ভালদৰে লৰাই দিলোঁ। আৰু অকণমান টাইম এনেকৈ লৰাই ভজাৰ পিছত ইয়াত মই আধা চামুচ বেকিং ছ'ডা অৰ্থাৎ মিঠা ছ'ডা ল'লোঁ। বেকিং ছ'ডাৰ সলনি আমি কলৰ খাৰো ব্যৱহাৰ কৰিব পাৰোঁ। আৰু ছ'ডাখিনি এক্টিভ হ'বৰ কাৰণে ইয়াত মই লগে এগিলাচ পানীও ল'লোঁ। এই পানীগিলাচ লোৱাৰ পিছত পুনৰ মই ইয়াত আধা গিলাচ পানী ল'লোঁ। তাৰপিছত ইয়াত মই ভাজি ৰখা মাছৰ মূৰটোও লৈ ল'লোঁ। মাছৰ মূৰটো লৈ হেতা এখনেৰে সাৱধানেৰে মই মাছৰ মূৰটো ভিডিঅ'ত দেখুওৱাৰ দৰে ভাঙি ল'লোঁ। মাছৰ মূৰটো ভাঙি লোৱাৰ পিছত এইখিনি মই ভালদৰে লৰাই দিলোঁ। ভালদৰে লৰাই দি উতলিবলৈ ধৰাত ঢাকনি মাৰি মই সিদ্ধ হ'বলৈ দিলোঁ। আধা মিনিটমান এনেকৈ ঢাকনি মাৰি উতলিবলৈ দিয়াৰ পিছত ঢাকনি গুচাই মই ভালদৰে লৰাই দিলোঁ। পুনৰ লৰাই দি এইখিনি ঢাকনি মাৰি সিদ্ধ হ'বলৈ দিলোঁ। অকণমান টাইম এনেকৈ সিদ্ধ কৰাৰ পিছত পুনৰ ঢাকনি গুচাই এইখিনি লৰাই দিলোঁ। এইখিনি ধুনীয়াকৈ সিদ্ধ হৈছে আৰু ইয়াৰ পানীখিনি কমি যোৱাত ইয়াত মই আধা গিলাচ পুনৰ পানী লৈ ল'লোঁ। কাৰণ এই আঞ্জাখন অকণমান জুলীয়া খাবলৈ বেছি সোৱাদ লাগে। পানীখিনি দি পুনৰ মই এইখিনি উতলিবলৈ দিলোঁ। আৰু আধা মিনিটমান এনেকৈ উতলাৰ পিছত মই আঞ্জাখন ভালদৰে লৰাই দিলোঁ। লৰাই পুনৰ অকণমান টাইম উতলাৰ পিছত মই গেছৰ ফ্লেমটো অফ কৰি ল'লোঁ। মোৰ মাছৰ মূৰ দি বনোৱা মিঠি শাকৰ খাৰৰ ৰেচিপিটো তৈয়াৰ হৈ গ'ল। আমি টুকুৰা বা সৰু মাছেৰেও এই আঞ্জাখন বনাই খাব পাৰোঁ। ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।